হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকৰ ভালে আছে। মই টিভি চাই আছিলোঁ, হঠাৎ মানে লগৰ ল'ৰাজনে ফোন কৰিলে যে কি কৰি আছ? মই ক'লোঁ এনেই আছোঁ। সি তেতিয়া ক'লে যে ব'ল এবাৰ ফুৰি আহোঁ। লকডাউনৰ কথা যি গতিকে সেইকাৰণে ময়ো ঘৰতে ব'ৰ হৈ আছোঁ। সেইকাৰণে ব'লক তেনেহ'লে অলপ ফুৰি আহোঁ। শুৱালকুছিৰে কাষৰ দৃশ্যবোৰ অলপ দেখুৱাই আছোঁ আপোনালোকক, তো চাই থাকিব ভিডিঅ'। এয়া আমি দক্ষিণ জানপাৰ পাৰ হৈয়ে আমি বাবা হনুমান মন্দিৰ পালোঁ। চ' ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আপোনালোকেও যদি এবাৰ হ'লেও শুৱালকুছিত আহে তেনেহ'লে এই হনুমান মন্দিৰ দৰ্শন কৰিব একেবাৰে নাপাহৰিব। আৰু এইটো আমাৰ চাৰিকুটা লগত কলিতা মন্দিৰ, এইফালেৰে আমি যাম। টিকলা টিকলিকেইটাই হাই দিছে, হেল্ল'। এতিয়া আমি শ্ৰী শ্ৰী শংকৰদেৱ ধাম পালোঁ। এতিয়া শংকৰ ধাম এৰি আহিলোঁ এতিয়া বৰ্তমান। আৰু এইটোৱে হৈছে শুৱালকুছি SBI বেংক। জুনিয়ৰ কলেজ লগতে পাব্লিক স্কুল এতিয়া এৰি আহিলোঁ। চ' এতিয়া লাহে লাহে তেল ডিপুৱে পাম। হয়তো তেল ডিপু পালোঁ। তেল ডিপুৰ পৰা ব'লক আগুৱাই যাওঁ। সৌখন আমাৰ শুৱালকুছি গেট। এতিয়া এইখন গেট, আমি এতিয়া গেট পাৰ হ'লোঁ। তো বাই বাই শুৱালকুছি। আমি অলপ ফুৰি আহোঁ। আৰু এইখনে হৈছে আমাৰ বস্ত্ৰ উদ্যান, বৰ ধুনীয়া পাৰ্ক হয় এইখন। এয়া আমি বংশৰ তিনিআলি পালোঁ। বংশৰ তিনিআলিৰ পৰা আমি আৰু অলপ আগুৱাই যাব লাগিব। চ' চাই থাকক ভিডিঅ'টো। এয়া আমি বংশৰ বেলতল পালোঁ। বেলতলৰ পৰা আমি গণেশ বাবাক সেৱা জনাই ইয়াৰ কাষৰে ৰাস্তাটোলৈ আমি সোমাই গ'লোঁ আগৰ ফালে। আমি এতিয়া মানে এই কুলতিৰ ফালে মানে ৰাস্তাটোত আহিছোঁ। চ' বৰ ধুনীয়া ৰাস্তা, আপোনালোকে চাব পাৰিব। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। খুৰা বহি আছে। এখন দলং পালোঁ। দলংখন আপোনালোকক দেখুৱাই আছোঁ। আৰু মোৰ লগৰ আজি আহিছে, লুকু আহিছে, হাই কৰি দিয়া। চ' দুটাই আজি এটা ভিডিঅ' বনাইছোঁ আৰু চাব, আপোনালোকে ভাল পাব চাই। সেইটো এটা কিবা কোম্পানী খুলিছে, যাব পাৰিলে ভাল লাগিল হয়। আপোনালোককো দেখুৱাব পাৰিলোঁ হয়, আমিও চাব পাৰিলোঁ হয়, কিন্তু যাব নোৱাৰিলোঁ। মানে ৰাস্তাটোত পানী হৈছে সেইকাৰণে। এতিয়া আমি আৰু এখন আগত দলং আছে, ব'লক সেইখন দলং চাই আহোঁ। হৈছে নদী আৰু এইখনে 2 নম্বৰ দলং। পানীবোৰ কিবা লেতেৰা টাইপৰ, কিবা গাখীৰ দিয়া চাহৰ দৰে পানীবোৰ। চাফা পানী হ'লে গাটোৱে ধুই যাব পাৰিলোঁ হয়, কিন্তু ইমান লেতেৰা টাইপ পানী। চ' ব'লক আগৰ ফালে আৰু এটা ৰাস্তা আছে, চাই আহোঁ। এই ৰাস্তাটোৰ যে ঠাইখন দেখিছে, মানে দিনত যেনেকুৱা মানে চাবলগীয়া বা বিউটিফুল টাইপ,
মানে ৰাতি হ'লে অলপ ভয়ংকৰ টাইপৰ হয়, মানে নিৰল নিস্তব্ধ, মানুহ বেছি নাই ইয়াত। চোৰ ডকাইত হোৱাটোৰ সম্ভাৱনা বেছি থাকে আৰু হয়ো ইয়াত। চ' ৰাতি অহাটো মোৰ কাৰণে এইটো ৰাস্তাৰ অলপ ঠিক নহ'ব। এতিয়া আমি ঘৰৰ পিনে উভতি আহিলোঁ। এইটো হৈছে ভেলামাৰী নদী। এই নদীটো মানে বান্ধি আছে, কাম কৰি আছে, মানে প্ৰত্যেক বছৰে এই নদীটোৱে এই ৰাস্তাটো খহাই ৰাস্তাটো মানে বেয়া কৰি দিয়ে, সেইকাৰণে মানে কাম চলি আছে। এতিয়া আমি পুনৰ ঘৰলৈ উভতি আহিলোঁ। লগতে আপোনালোকক কওঁ যে মানে ইয়াত ৰাস্তাৰ কাম চলি আছে, চ' সেইকাৰণে আপোনালোকে বাইকত আহিলে একদম গাড়ী লাহে লাহে চলাই আহিব, কাৰণ মানে ইয়াত চেংগেবেল পেলাইছে, ইমান মানে শ্লিপ মাৰে নহয়, আমি নিজে গম পাইছোঁ। এইখন শুৱালকুছিৰ একমাত্ৰ মেডিকেল। আৰু ইয়াৰ পৰা বাহিৰে গৈ আপোনালোকক শুৱালকুছি ভেলিভেটখন দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইখন আমাৰ শুৱালকুছিৰ SSC ফিল্ড হয়। মই ভেলিভেটৰ ৰাস্তাটো আহি পাইছোঁ। গাড়ীখন ইয়াত ৰখাই মই খোজকাঢ়ি আপোনালোকক ভালকৈ ভেলিভেটটো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব।